এইটো খাচীয়া বলা এয়া আমাৰ বৰমা ৰঙালাও পুলিত গোবৰ দি আছে। আজি আমি আলু তুলিম। ইয়াত মূলাও আছে, আমিও খাম, গৰুৰ কাৰণেও হ'ব মূলা। এয়া আমাৰ বৌসকলে আৰম্ভ কৰিছে আলু তুলিবৰ কাৰণে। ময়ো তুলিম এতিয়া, চাই থাকিব স্কিপ নকৰাকৈ। দাদাই চাকৰি কৰে, বৰমাৰ ল'ৰাজনে চাকৰি কৰিলেও তেওঁ বিভিন্ন ধৰণৰ খেতিত ৰাও আছে, খেতি কৰে। আজৰি সময়ত বিভিন্ন ধৰণৰ খেতি কৰিছে তেওঁ। ঘৰৰ খেতি কৰি ঘৰত খাই, ভালেই কথা। চেলুট দিছোঁ দাদাক। এই বৌহঁতে তুলি আছে। ইতিমধ্যে বহুতখিনি তোলা গ'ল, আৰু তুলিব বাকী আছে। আজি এইখিনি। এইটো অসমীয়া নে কি? এইটো খাচীয়া বলা আৰু সেইফালে অসমীয়া আছে। বৌহঁতে ভালকৈ জানে, মই নাজানো। একবাৰ কোদালেদি মাৰি দিলে ওলালো হয় কেইটামান। য'ত য'ত তুলিলি তাৰমানে কোদালেৰে কাটিব নালাগে, কোদালেৰে কাটিলে আলুকেইটা কটা যাব, বেয়া হ'ব। গতিকে আমি হাতেৰে মাটিটো ওলাইছোঁ আলু। ঐ আমি তুলিহে আছোঁ, ভৰ্তি হ'ব লাহে লাহে। ভৰ্তি হৈছে নে? এতিয়া মই আলুকেইটা লৈ যাম, থৈ আহিমগৈ। এনেকৈ এয়া লৈ আহিলোঁ। আনি ইয়াতে মই আনি ইয়াত কৰিছোঁ, জমা কৰিছোঁ। এইফালে ময়ো তুলিছোঁ, বৌহঁতেও তুলিছে, আৰু মই আনি থৈ গৈছোঁ। এবাৰ তুলিব বাকী আছে, সেইফালেও আছে বহুত বাকী, বহুত তোলা গৈছে ইতিমধ্যে। অসমীয়া আলুখিনিও আছে। এতিয়া খাচীয়া তুলি আছোঁ। এইফালে বৰমাই কিবা কৰি আছে। এই বৰমাই কি কৰি আছা? এই বুন গুচাই আছে বোলে। এইবিলাক পুলিবিলাক ডাঙৰ হ'ব লাগিব। এই লাও আছে, মাকৈ জহা, মূলা, এইটো আইতা কিবা কিবি কৰি আছে। আমি ইফালে আলু তুলি আছোঁ। ইফালে আলু আছে, কিছুদিন পিছত এয়া আলু তুলি দিয়া হ'ব। এয়া অসমীয়া আলু। এই বৰমাহঁতৰ ঘৰত। এইফালে অলপ কুঁহিয়াৰ আছে। এই অনেক খেতি আছে, পালেং শাক, লাই শাক, মূলা, চুকা, ধনিয়া চব আছে। আইতা কিবা কিবি কৰি আছে, চাফ চিকুণ। বন চুন উঘালি আছে, সেইবিলাক উঘালিলে আকৌ বস্তুবিলাক লহপহকৈ বাঢ়ি আহিব। বাৰু আমি আলু লৈ যাওঁ। তাকে দাদাক বহুত চেলুট দিছোঁ। ইমান চাকৰি ব্যস্ততাৰ মাজতো যে এনেকৈ বিভিন্ন খেতি লগাইছে, ভাল লাগিছে। এয়া অমিতাও আছে এইফালে। এইখিনি আলু হৈ গৈছে আমাৰ, আৰু আছে আলু। হেৰিয়া এইটো বৰমাই আমাৰ কাৰণে তামোল লৈ আহিছে। আমাৰ এতিয়া আলু তোলা শেষে পায়, তামোল খাম এতিয়া আমি। আজিৰ কাৰণে হৈ গ'ল এইখিনি আলু, আকৌ পিছত তুলিম। এয়া চাই লওক, আমি এয়া আলু বইল কৰি আছোঁ। আমি এনেকৈ খাওঁৱেই। আজি আলুবিলাক তুলিলোঁ, তুলি কিনে এতিয়া আমি আৰু আলু বাকী আছে, পিছত আৰু তুলিম সেইখিনি। এতিয়া আমি এয়া আলু এনেকৈ আলু বইল কৰিছোঁ, বইল কৰি আমি চাহেৰে খাম। আমি এনেকৈ আলু বইল কৰা হৈছে। যিটো শুকাই দিলোঁ ধুনীয়াকৈ উঠিছে। আলুখিনি বইল হোৱাৰ পিছত এনেকৈ আমি চাহ বনাই চাহেৰে খাই দিম। বহুত ভাল লাগে এনেকৈ আলু বইল কৰি। এনেকৈ পথাৰৰ মাজত আগতে খাইছিলোঁ আমি, এতিয়া আৰু পথাৰৰ মাজত খোৱা নহয় বাৰু। এনেকৈ আনি ঘৰতে বইল কৰিছোঁ। এতিয়া চাই থাকিব, তেনেকৈ তুলি থাকক, তুলি থাকিব। আৰু মই এতিয়া গাটো ধুই আহোঁ। গা ধোৱালৈকে এইটো আলু সিজি যাব। এনেকৈ এতিয়া মই গাটো ধুই আহোঁ। আলু হৈ গ'ল, এইজনী বৌৱে আলু চাফা কৰি আছে। এয়া চাহো হৈ গ'ল আমাৰ, চেনিও লোৱা নাই, নিমখো লোৱা নাই। চুৰাত লগাই আলু খাইছোঁ আমি চাহেৰে।
ধুনীয়া লাগে খাই চাব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। এই বৰমাহঁতৰ ঘৰত মিস্ত্ৰী আহিছে, টাইলছ লগাব, আজিৰ পৰা আৰম্ভ কৰিছে, কিছুদিন লাগিব, দেখাই থাকিম আপোনালোকক। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।